প্রধান মহোদয় ইতিমধ্যে একটি দীক্ষান্ত স্থলে মুক্তার উপস্থিত হয়েছে এক্ষেত্রে আমি সংস্কৃত প্রণাম दीक्षांत परेड समारोह आपके निरीक्षण के लिए আজি দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত অনুষ্ঠিত হয় ৪৫ সংখ্যক প্ৰশিক্ষাৰ্থী উপ আৰক্ষী অধীক্ষকৰ দীক্ষান্ত সমাৰোহ। এই সমাৰোহত অংশ লয় অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই। আৰক্ষীৰ জোৱানসকলে প্ৰদৰ্শন কৰা কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই। এই দীক্ষান্ত সমাৰোহত 2020 বৰ্ষৰ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ 52 সপ্তাহ প্ৰশিক্ষণ লোৱা 8 গৰাকী প্ৰশিক্ষাৰ্থী উপ আৰক্ষী অধীক্ষকক সন্মানিত কৰা হয়। আমি মানে অসম পুলিচ এনি টাইম কিবা এটা আগবাঢ়ি গৈ থাকিবলৈ আমাৰ সংকল্পবদ্ধ হৈছোঁ। তাকে আজি আমাৰ DSP প্ৰফেচনাৰ 8 গৰাকীয়ে এবছৰ সম্পূৰ্ণ হোৱাৰ পিছত তেওঁলোকে আজি দীক্ষান্ত সমাৰোহ হ'ল, বৰ ধুনীয়াকৈ কৰিছে তেওঁলোকে পেৰেড চেৰেড। আৰু এই ট্ৰেইনিংটো খুব ভাল হৈছে, খুব হাই কোৱালিটি ট্ৰেইনিং হৈছে। আৰু যিখিনি নলেজ ইম্পাৰ্ট কৰা হৈছে, তেওঁলোকক যিখিনি দক্ষতা ইম্পাৰ্ট কৰা হৈছে আৰু যিটো তেওঁলোকৰ মনোবৃত্তি সৃষ্টি কৰা হৈছে, এইবোৰ বহুত ভাবি চিন্তি ভালকৈ কৰা হৈছে। প্ৰফেচনেল ইনপুট দি পেলাই খুব হাই কোৱালিটি ট্ৰেইনিং। মই আশা কৰোঁ তেওঁলোকে দেশৰ প্ৰতি ভাল সেৱা আগবঢ়াব পাৰিব। উল্লেখযোগ্য যে অসম আৰক্ষীৰ বাবে আজি এটা বিশেষ দিন। দীক্ষান্ত সমাৰোহৰ পাছতেই আজি আনুষ্ঠানিকভাৱে মুকলি হয় অসম আৰক্ষীৰ এক বিশেষ পৰ্টেল। এই নতুন পৰ্টেলটোৰ নাম ৰখা হৈছে PIMS অৰ্থাৎ পাৰ্চনেল ইনফৰমেশ্যন মেনেজমেণ্ট ছিষ্টেম। অসম আৰক্ষীয়ে এতিয়া নিজৰ ছুটি বা চাকৰিৰ তথ্য পাতিৰ বাবে কাগজ পত্ৰলৈ অফিচে ঘূৰিব নালাগে। এই পৰ্টেলতেই লাভ কৰিব পৰা হ'ব সকলো তথ্য। গুগল প্লে ষ্টৰত উপলব্ধ হ'ব এই পৰ্টেল। বৰ্তমান আৰক্ষী বেটেলিয়ানসকলৰ বাবে আৰম্ভ কৰা হৈছে এই পৰ্টেল। ভাৰতবৰ্ষৰ ভিতৰত সৰ্বপ্ৰথম অসম আৰক্ষীতেই আৰম্ভ হৈছে এই পৰ্টেল। পৰ্যায়ক্ৰমে সকলো আৰক্ষী জোৱান উপকৃত হ'ব এই পৰ্টেলৰ যোগেদি। আজি দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত এই পৰ্টেল আনুষ্ঠানিকভাৱে মুকলি কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই। এই পৰ্টেলৰ বিষয়ে সবিশেষ এনেদৰে জানিবলৈ দিয়ে। আজি আমি এইটো দেৰগাঁৱতে গোটেই অসমৰ হৈ স্পেচিয়েলি বেটেলিয়নবিলাকৰ ক্ষেত্ৰত আৰম্ভ কৰিছোঁ। PIMS বুলি আমি এটা পৰ্টেল বনোৱা আছে, পাৰ্চনেল ইনফৰমেশ্যন মেনেজমেণ্ট ছিষ্টেম। অৰ্থাৎ প্ৰতিজন ব্যক্তিৰ প্ৰতিটো জীৱনৰ দিশ সেইবোৰ লিখা আছিলে আগতে, যাৰ ফলত বহুত সমস্যা হয়। মানে ট্ৰেইনিং কিমানে কৰিলে, ক'ত কৰিলে, কি কথা, কাৰ কি লিভ পাবলগীয়া আছে, পেঞ্চন কেতিয়া কোন যাব, সেইবোৰ তাৰমানে বাৰে বাৰে কাগজ মেলিয়াই থাকি চাব লাগে, ৰেজিষ্টাৰ মেলি চাব লাগে। এতিয়া আমি গোটেই বস্তুটো এটা অনলাইন ছিষ্টেমলৈ লৈ আহিলোঁ। আৰু এটা প্ৰথম তাৰ পাৰ্টটো লিভটোক আমি প্ৰথম ফ'কাছ কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত যথেষ্ট আগ্ৰহ প্ৰকাশ কৰিছে যে মানুহবোৰৰ যাতে অশান্তি নহয়, আমনি নহয় বা অন্যায় নহয় লিভ চিভবিলাক পাওঁতে। গতিকে প্ৰত্যেকৰে মোবাইলত এতিয়া আমি এপ এটা বনালোঁ, এইটো গুগল প্লে ষ্ট'ৰত আছে। আৰু সেইটোলৈ গৈ তেওঁ নিজৰ বিষয়ে গোটেই ডিটেইলছবোৰ গম পাই যাব। তেওঁলোক কেতিয়া তেওঁৰ ছুটি আছে, কেতিয়া যাব পাৰিব, আৰু সেইখিনি কমাণ্ডেণ্টে ধুনীয়াকৈ দিব পাৰিব। কোনেও কাৰো টাচত আহিব নালাগে, অফিচ ভিজিট কৰি ফুৰিব নালাগে, নিজে নিজে তাতে খুলিব পাৰিব। আৰু এতিয়া মই চিপাহীসকলক সুধিছিলোঁ, যাক ট্ৰেইনিং দি আছিলোঁ ইমান দিনে, তেওঁলোকে বিৰাট ফূৰ্তি পাইছে, বোলে আমাৰ কাম আধা হৈ গৈছে। তেওঁলোকৰ যিমান কাম আছিলে আগতে কমি গৈছে, যিহেতু এইটো ছিষ্টেম আমি আৰম্ভ কৰিছোঁ। গতিকে আজি অফিচিয়েলি লিভ মেনেজমেণ্টটো ছিষ্টেমটো অসম পুলিচত আমি অনলাইন কৰি আৰম্ভ কৰি দিলোঁ।